গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু আজি ৰাতিপুৱাই ষ্টাৰ্ট কৰাৰ কাৰণ এটা আছে। আৰু এতিয়া সময় হৈছে 4:01 আৰু মই ইয়াত মোবাইলত গান শুনি এয়া কি কৰিব লৈছোঁ জানেনে? এক্সকাৰ্ছনত যাম আজি কলেজৰ ছাইডৰ পৰা আৰু ভাবিছোঁ মই আজি ব্লগটো বনাওঁ, যি বিশেষ হয় আপোনালোককো দেখাওঁ। আৰু সেইকাৰণে আজি এতিয়া ৰাতিপুৱাই এয়া চব্জি কাটি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত চব্জিটো এতিয়া বনাওঁ বুলি ভাবিছোঁ আৰু ৰুটি আটা মানে মঠি থৈছোঁ, ৰুটি বনাম আৰু ধুনীয়াকৈ মই টিফিনটো পেক কৰি লওঁ আগতে, তাৰপিছত আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। আৰু এয়া চিধা আহি কলেজে পালোহি আৰু অহাৰ ভিডিঅ' কৰি নেদেখালোঁ কাৰণ বহুত দেৰি হৈ আছিলে আৰু সকলোখিনি ইয়াত লগ হৈছোঁহি। ইয়াতেই আমি বাছত উঠি যাম আৰু অৱশেষত আমাৰ বাছো আহি পালেহি। ধুনীয়াকৈ ধূপ জ্বলাই আৰম্ভ কৰিবলৈ লৈছোঁ আৰু Let's start go. আমি এতিয়া বেলেগ এখন বাছলৈ ডান্স পা হৈছোঁ হয় এখন বাছৰ পৰা গৈ থাকিম আৰু একদম মানে নিৰ্দিষ্ট জেগাত উপস্থিত হ'ম। আমি বৰ্তমান দেওপাহাৰৰ ওচৰ পাইছোঁহি আৰু যাত্ৰা গৈ আছোঁ আৰু বেছি সময় নাই আৰু কিছু সময় পিছতে পামগৈ আৰু বৰ্তমান এতিয়া আমি দেওপাহাৰটো পাই আছোঁহি আৰু আপোনালোকক দেওপাহাৰটো দেখুৱাই আছোঁ, চাই গৈ থাকক। ইয়াৰ আচলতে পৰিৱেশটো বহুত ধুনীয়া হয়, মানে বহুত ভাল লাগে দেওপাহাৰটো।
ভাল নহ'লে অলপ এতিয়া আজি একো হোৱা নাই ভাগ্য ভাল সেইকাৰণে বহুত ভাল লাগে আগতীয়া বতৰত এইফালে ধান ৰুইও ধুনীয়াকৈ ডাঙৰেই হ'ল আৰু আমাৰ সেইফালে এতিয়ালৈকে একো ব্যৱস্থাই কৰা হোৱা নাই ইমান ধুনীয়া ভিউ গৈ পাহাৰ ধুনীয়াকৈ সোমাম এতিয়া মহামন্দিৰ দোকানত চাকি লগা হৈছে আমি যে সকলো চাকিখিনি ধুনীয়াকৈ জ্বলাম
শিৱই নমো হলির পুত্র প্রচারণ মানে আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ যদি আজি মনটো কিবা এটা বহুত ভাল লাগিছে আমি অগ্নিগড় চাবলৈ আহি আছোঁ বৰ্তমান এতিয়া অলপ সময়ৰ পাছতে এতিয়া অগ্নিগড় আমি চাবলৈ পাম প্লেচটো আমি পাই গ'লোহি অৱশেষত দেখিছেনে ধুনীয়াকৈ বাছৰ পৰা কিন্তু আমি নামি আহিছোঁ এইফালে দেখিছেনে আঁতৰত আছে এখন ব্ৰহ্মপুত্ৰ কিমান ধুনীয়াকৈ কেমেৰাত ভালদৰে ধৰিব নোৱাৰিব চাগে কিন্তু মই ইয়াৰ পৰা বহুতেই ধুনীয়া লাগিছোঁ আৰু আমি এইটো ৰাস্তা এতিয়া গৈ থাকিম পাহাৰৰ ওপৰলৈ উঠিব লাগিব হেনো আপোনালোককো দেখাই থাকিম চাই গৈ থাকক আমাৰ লগৰীয়াসকল আহি আছে আৰু গোটেইখিনি আমি এতিয়া চামগৈ ধুনীয়াকৈ আৰু আপোনালোককো দেখুৱাই গৈ থাকিম বলক গাইজ আমি মানে বাথৰুমত ভাল হা কিন্তু বাথৰুমত আমি যাওঁ মানে আমাৰ ৰাইজসকল গৈ সৌৱা বেলেগে দেখিছেনে অৱশেষত আমি দুজনী থাকি গৈছোঁ সেইকাৰণে পটাপট খোজকাঢ়ি যাব লগা হৈছে আৰু ইমানেই ধুনীয়া পৰিৱেশটো চাওকচোন কি ধুনীয়া লাগিছে পাহাৰ গোটেই আৰু গছ গছনিৰে ভৰা ঠাণ্ডা একদম মানে পৰিৱেশ এটা শিৱ মন্দিৰৰ কাষতে আছে আৰু এনেকৈ আমি আহি আছোঁ ওপৰত আছে সৌৱা দেখিছেনে ইমান ওপৰত এটা ঘৰ বহুত ওপৰত আছে ঘৰটো আমাক এৰি থৈ গুচি গ'ল ন এৰি থৈ আমাক গুচি গ'ল আমি একদম কটপ কটপ খোজ দিব লগা হৈছে আৰু জল্দি সঁচাকৈ এই আচলতে অগ্নিগড় যোনটো কাহিনীটো চাগে আপোনালোকে জানেই নাথাকে মই কৈছোঁ যে ইয়াত অলপ চলপ ময়ো মানে ভালদৰে সিমান নাজানো কিন্তু মোক পাপাই কৈছিলে অনিৰুদ্ধ আৰু ঊষাৰ যোনটো প্ৰেম কাহিনী ইয়াৰ লগত জড়িত মানে আপোনালোকে চাৰ্চ কৰি চাব গুগলত বহুত ওখ পাহাৰৰ ওপৰলৈ উঠিব লাগে দেখিছেই নহয় এঢলীয়া ৰাস্তা আৰু অৱশেষত এইখন গেটখন পাই গ'লোহি আমি ধুনীয়াকৈ গেটৰ মুখত গোটেইসোপা ৰখি আছে কি মূৰ্তি অঁ wow, গেটখন কিমান ধুনীয়া আছে এতিয়া ওপৰলৈ উঠি গৈ থাকোঁ আমি ইয়াৰ উষাৰ মূৰ্তি চাগে যোনগৰাকী উষাক লৈ ইয়াত কাহিনী হৈছে সেইগৰাকী উষা মূৰ্তি আৰু তললৈ চাওকচোন কিমান তলত বাপৰে তাৰ ওপৰত উঠা মানে বহুত ভাগৰ লগা ন
গাইজ আমি ওপৰ পাই গ'লোহি দেই ওপৰৰ ভিউটো দেখিছা না ইমান ধুনীয়া ৱাও ধৈৰ্যৰ ফল মিঠা বুলি কয় নহয় এতিয়া চাহ খাব সেইখন ব্ৰহ্মপুত্ৰ আপোনালোকক প্ৰাইচটো দেখাই দিছে যে ইমান ধুনীয়া মোকো ফটো মাৰি দিয়ে এইফালে বাৰু আমাৰ কি ধুনীয়া ভিউ মানে আল্টিমেট চ' বিউটিফুল ওচৰৰ পৰা অলপ দেখাই দিমগৈ ৰ'ব পাহি গোটেই ব্ৰহ্মপুত্ৰ মূৰ্তি ধুনীয়াকৈ ইয়াত স্থাপন কৰি থৈছে চাৰিওকাষে পানী পানীৰে ধুনীয়াকৈ ঢাকি ৰাখিছে এইটো দেখিছে নহয় এতিয়া মই ঘৰলৈ সোমাই যাম ধুনীয়াকৈ একদম ব্ৰহ্মপুত্ৰৰ নাজাৰা দেখা কি ধুনীয়া মানে প্ৰশ্ন হয় ওপৰৰ পৰা চাবলৈ ধুনীয়া ভিউটো চাইছে আৰু কৰিছে আৰু আপোনালোকক বস্তুকেইটা দেখাওঁ চাবা দেই এইয়া চাওকচোন ব্ৰহ্মপুত্ৰ এই ওপৰৰ পৰা তলত মানুহ আমি ইয়াত ফটো কৰা ইমান ধুনীয়া ভিউ দেখিছেনে চাই ইমান ভাল লাগিছে মই সেই পতাকাখনে দি দিওঁ so beautiful ইমান ধুনীয়া ইউনিভাৰ্চিটি এইটো হৈছে লাইব্ৰেৰী চেণ্ট্ৰেল লাইব্ৰেৰীটো বাই বাই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা আজিলৈ আকৌ কেতিয়া নেক্সট টাইম আহিবলৈ পাম আৰু ভগৱানে ভাগ্যত লিখিলে মানে নপাহি মানে ধুনীয়া লাগিলে কিন্তু সম্পূৰ্ণকৈ চাবলৈ হ'লে গোটেই দিন লাগিব নিৰিবিলি পাৰ্কখনৰ ওচৰত যাবলৈ মন থাকিলে পঢ়িব কিন্তু বহুতেই ধুনীয়া ক'বলৈ গ'লে বহুত ভাল লাগিলে বাই বাই কৰি যোৱা